গাইজ কি খবৰ ৰশ্মিয়ান এটা ভিডিঅ'লৈ স্বাগতম কৰিছোঁ ৰাতিপুৱা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এয়া চাওক মুখত পানী লাগিয়ে আছে শুই উঠি মুখখন ব্ৰাছ কৰি আহি পিনি আপোনালোকক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আপোনালোকৰ নতুন বছৰৰ সকলোকে শুভেচ্ছা থাকিলে আহিবলগীয়া দিনবিলাক যে যাতে ভালে যাওক এয়া আৰু আমাৰ ফালৰ পৰা আপোনালোকলৈ বহুত 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 মৰম শুভেচ্ছা থাকিলে আজি দিনটো আপোনালোকক কি কৰোঁ দেখাই যাম মই আজি নিউ ইয়েৰ বুলি আপোনালোকক দিনটো কি কৰোঁ কেনেকৈ পাৰ কৰোঁ ক'ত যাওঁ সকলোখিনি আপোনালোকক দেখাই যাওঁ এয়া গুলুৱে কি কৰিছে আপোনালোকক দেখামগৈ বোলো এয়া আমাৰ হাজবেণ্ড আৰু গলু কৈ দিয়া হেপী নিউ ইয়াৰ গলু মাত ফুটাই নাই আৰু গলুৱে আৰু মোৰ হাজবেণ্ডেও আপোনালোকক শুভেচ্ছা জনাইছে বহুত বহুত মৰম দিছে নতুন বছৰ আপোনালোক ধুনীয়াকৈ থাকিব কৈ দিয়া নতুন বছৰ আপোনালোকলৈ শুভেচ্ছা থাকিলে কৈ দিয়া নতুন বছৰ কৈ দিয়া নতুন বছৰ এফালে এতিয়া চকলেট দিম কৈ দিয়া নতুন বছৰ শুভেচ্ছা থাকিলে এয়া ল'ৰালৰিকৈ চাহ তাহ খাই লওঁ চাহ তাহ খাই পিনি আপোনালোকক আকৌ দেখাম বাৰু এতিয়া এয়া ওলাই মেলি কমপ্লিট হৈ গ'ল মন্দিৰলৈ যাবলৈ ওলাইছোঁ ৰুম চিজিল হোৱাগৈ নাই আৰু কাম আছেই কৰিবলৈ কিন্তু টাইমেই নিমিলিছে দেৰিয়ে হৈ গ'লগৈ মানে কাম কৰোঁতে এতিয়া মই মন্দিৰৰ পৰা আহোঁগৈ নতুন বছৰ বুলি মন্দিৰৰ পৰা আহোঁগৈ ইয়াতে ওলাইছে দেৰিয়ে হৈ গ'লগৈ বহুত কাম আজৰিয়ে হোৱা নাই আৰু বহুত কাপোৰ কানি কিবা কিবি কৰিবলৈ মেলিবলৈ আছে কাপোৰ অলপ ধুলোঁ বাথৰুমৰ অলপ পেলাই থৈছোঁ মানে আকৌ সেইবিলাক ধুই মেলি যোৱালৈ দেৰি হৈ যাব সেইটো সেইকাৰণে ভাবিলোঁ আগতে মন্দিৰৰ পৰা আহোঁগৈ এয়া মই আজি কিমান ধুনীয়া সাজ পিন্ধিছোঁ ভাল লাগিছে ন অঁ কৈ দিয়া গ'লোৱে কিবা ক'ব কৈ দিয়া গুলু আজি দাঁত বিষাইছে মোৰ প্ৰব্লেমটোৱে হৈ আছে মোৰো দাঁতৰ বিষ হৈ আছে আৰু তাৰ মিঠা চিঠা খোৱাৰ কাৰণে হৈছে এইবিলাক আৰু তাৰো দাঁত পোকে খাইছেগৈ তাৰো বিষাইছে বুলি কৈছে আৰু সি একো খোৱাই নাই এতিয়ালৈকে ৰাতিপুৱাৰ পৰা খাবও মন কৰা নাই আৰু এই ছাইডটো অলপ তাৰ উখহি আছে কিন্তু কেলৈ নাজানো আজিৰ দিনটো চাওঁ বাৰু অকণমান থুনথুনাই আছে এইটো ভৰাব লাগিব আজি দিনটো চাওঁ বাৰু কাইলৈ কি হয় নহ'লেতো দেখাবলৈ দিবই লাগিব এতিয়া সি অলপ থুনথুনাই মেলি আছে আৰু গ'লে চোৱা হাই কৰি দিয়া কৈ দিয়া তোমাৰ কি হৈছে দাঁত বেয়া তুমি মিঠা বস্তু খোৱা আকৌ এতিয়া আমি গৈ মেলি আহোঁগৈ আপোনালোকক দেখাই যাম বাৰু এয়া আমি ৰিচাৰ্চ মন্দিৰত আহিলোঁ আৰু ৰিচাৰ্চ মন্দিৰত চাওক ইমানেই ভিৰ মানে বহুত ভিৰ আজি 1 তাৰিখ বুলি মানে বহুত ভিৰ হৈছে নতুন বছৰ তাতে মানুহ বহুত ভিৰ হৈ গৈছে এয়া চাওক কিমান ভিৰ হৈছে আৰু চাকি জ্বলাবলৈও মানে জেগা নাইকিয়া হৈছে মই মোবাইলটো উলিয়াবলৈও মানে দিগদাৰ হৈ গৈছে ইমানেই ভিৰ এয়া চাকি তাকি জ্বলাই আহি বাপেকে গুলুৱে নোসোমালে চাকি জ্বলাবলৈ কাৰণ সোমাবলৈ জেগা নাই ময়ে জ্বলাই আহিলোঁ আহি পিনি ওপৰত গৈ আছোঁ সেৱা কৰিবৰ কাৰণে চব কিমান ভিৰ হয় এই চাকি জ্বলোৱা সেয়া কিমান ভিৰ হৈ আছে এয়া আমি ওপৰত গৈছোঁ আৰু ওপৰত গৈ মেলি এয়া সেৱা কৰি আহোঁগৈ আৰু এয়া আমি সেৱা কৰিবৰ কাৰণে ভিতৰলৈ গৈছোঁ ভিতৰত মানে ভিডিঅ' কৰাই অসম্ভৱ ওলাই পিনি আহিলোঁ কাৰণ ভিডিঅ' আমনি কৰিছে
প্ৰসাদ তাক খাবলৈ লাগে, সেইটো কাৰণে তাক উলিয়াই লৈ আহিলোঁ। এতিয়া ওলাই আহিলোঁ সেৱা চেৱা কৰি, ওলাই আহি পেলাই সেয়া গুলুক পইচা দিবৰ কাৰণে ক'লোঁ। বহুত ধুনীয়া গাই আছে, বহুত ধুনীয়া তবলা বজাই আছে, আৰু হাজবেণ্ডে সুধিছে গুলুৱে পইচা দিবলৈ লৈছে। গুলুৱে ভালছে দিব পৰা নাই, পৰিয়ে গৈছে, ইয়াতো গৈছে, আৰু গুলুৱে এফালেও দিবলৈ আহিছে। এয়া গুলুৱে বাৰে পতিতে দিছে, বাৰে পতিতে পৰি পৰি গৈছে। তাক বহি দিবৰ কাৰণে কৈছোঁ, সি বহি দিব পৰা নাই, জনা হোৱা নাই তেনেকৈ মানে। আৰু এইফালেও গুলুক কৈছোঁ আৰু এজনক দিবৰ কাৰণে, গুলুক কৈছোঁ বহি দিবা, নেপায় নহয়। এয়া গুলুৱে আকৌ এইফালে ধুনীয়াকৈ দিছে, তেওঁ বৰ উঠি থকাৰ কাৰণে ভালকৈ দিব পাৰিলে, আৰু দি পিনি আহি আছোঁ। ওলাই আহিবলৈকে দেখিছে নাই কিমান হেম গেম, জেগাই নাইকিয়া হৈ গৈছে, আৰু ল'ৰা ছোৱালীক লৈতো আৰু দিগদাৰ হয় হেম গেমৰ মাজত সোমাবলৈ। এয়া গুলুৱে ইয়াতো দিলে পইচা ধুনীয়াকৈ। এয়া আৰু মই এটাই বিচাৰোঁ যে সকলোৱে যে গুলুক আশীৰ্বাদ দিয়ে ভালছে, সেইটোৱে মই বিচাৰোঁ, আৰু সি যে এজন ভাল মানুহ হয় সেইটোৱে। আৰু এয়া গুলুক লৈ যাওঁতে আকৌ মনত পৰিলে গৰুজনীক কিবা এটা খুৱাই থৈ যাওঁ। এয়া গুলুৱে গৰুজনীক কিবা এটা খুৱাবলৈ ভয়ো কৰিছে, কিন্তু সি আপেল এটা খুৱাই দিছে, ধুনীয়াকৈ খুৱাইছে। কিন্তু মই এটাই জানো, মানুহক সন্তুষ্ট কৰাৰ আগতে জীৱ জন্তুক সন্তুষ্ট কৰাটো বেছি ভাল। সেয়া আহি পিনি এয়া আমি হোটেলত সোমালোঁ চাহ একাপ খাবৰ কাৰণে, কাৰণ গুলুৱে ক'লে মিঠাই খাওঁ, সেইটো কাৰণে চাহ একাপ খাই ল'লোঁ হোটেলত সোমাই পিনি। তাতে বহিছোঁ অকণমান দেৰি, ভিডিঅ'কণো কৰি থওঁ। এয়া গুলুৰ কাৰণে ৰসগোল্লা আনিছে, আৰু আমাৰ কাৰণে এয়া গুড়ৰ ৰসগোল্লা আনিছে, বোলে এটা খাই চাহো খাই লওঁ। এয়া খাই পিনি ল'লোঁ, আৰু খাই পিনি আমি এতিয়া এয়া ঘৰ যাবলৈ ওলাইছোঁ। আকৌ ঘৰ ওলাই মেলি কাপোৰকেইটা চেঞ্জ কৰিয়ে এয়া ৰুটি বনাবলৈ লাগিলোঁ, কাৰণ হাজবেণ্ডৰ ভোক লাগিছে, দিনটো ভাতো খোৱা নাই, আমিও খোৱা নাই, সেইটো কাৰণে ভাবিলোঁ ৰুটিকে বনাই দিওঁ। এয়া খাই পিনি আজৰি হৈ মেলি গুলুক অকণমান মেলালৈ অকণমান পাৰ্কলৈ উলিয়াই নিলোঁ। তাৰ গাটো ভাল নাছিলে, ওলাই যাওঁ বুলি ক'লে, সেইটো কাৰণে তাক উলিয়াই আনিছোঁ। এয়া চব ভয়ো কৰিছে, আনদিনা উঠে, কিন্তু আজি কিয় ভয় কৰিছে নাজানো, গাটো বেয়া কাৰণেই ভয় কৰিছে চাগে। এয়া উঠাই মেলি গুলু আকৌ ইয়াত উঠিব মন কৰিলে, সি ভয়ে উঠিছে। উঠি পিনি চুচুৰিছে, অকণমান ভৰিটো দুখ পালোঁ বুলি কৈছে, কিন্তু একো নাই, ভাল হৈ গ'ল। আকৌ আমাৰ মাও অকণমান খেলিব মন গ'ল, মায়েও আকৌ খেলিছে চান্সটো পাওঁতে। আকৌ ময়ো ক'ত ৰৈ থাকিম, ময়োতো খেলিব লাগিব, সেইকাৰণে আৰু ময়ো অকণমান খেলি ল'লোঁ। আৰু মইতো বহুত ভাল পাওঁ জোলনা খেলি, আৰু তাৰ লগত লাগি ময়ো খেলিবলৈ পাইছোঁ, ভালেই লাগিছে। খেলি পিনি আহি আমি আকৌ 7 ছিষ্টাৰ পালোঁহি। চক নাই, ইমান ধুনীয়া জেগাটো। আগত আহিছোঁ, কিন্তু আগতকৈ এতিয়া আৰু ধুনীয়া কৰিলে। গোটেইকেইটা ওলাই আহিলোঁ, ওলাই আহি পেলাই অলপ এনজয় কৰিলোঁহি। চব কিমান ধুনীয়া, আৰু মানুহটো বহুত ভিৰ আছিলে তাতো। আৰু আপোনালোকো যাব পাৰে, যাওঁ বুলি ক'লে ভাবিলে, মানে 7 ছিষ্টাৰ নিশ্চয় শুনিছে চাগে নামটো। আৰু তাত এনেই এটা মানুহক 100কৈ লয় সোমাওঁতে, আৰু পিছত চাহ তাহ খোৱা মেলা, কফি চফি খাওঁতে, কিবাকিবি খাওঁতে মিলাই দিয়ে। আৰু এয়া ঘৰবিলাক ইমান ধুনীয়াকৈ কৰি থৈছে, ডেক'ৰেট কৰি থৈছে, বহুত ভাল লাগিছে। গুলুৱেও বহুত এনজয় কৰিলে, আৰু আমি কফি খাই ল'লোঁ। আৰু সেইদিনা আমি খাবলৈ একো নাই, কাৰণ 1 তাৰিখ আৰু চবৰ ছুটিটো আছে তেনেকৈ, আৰু সেইদিনা খানা চানা নাপালোঁ খাবলৈ। মাও অলপ জোলনাত উঠিব বিচাৰিছে, কিন্তু উঠিব নোৱাৰিলে, পিছলি গ'ল। আৰু চব ইমান ধুনীয়া চাহ পুলি আছে ন, বহুত ভাল লাগিছে দেখি। অকণমান আপোনালোকক মই দেখাই দিছোঁ। চাই মেলি খাই মেলি এতিয়া আমি ওলাই আহিলোঁ, ভাবিলোঁ কিবা এটা খাই লওঁ ৰেষ্টুৰেণ্টত। নভাখলত সোমালোঁহি। নভাখলত সোমালোঁ, কিন্তু তাত সোমাই গৈ মেলিও বহিলোঁগৈ, কিন্তু খোৱা নহ'লে।
ইমান চিৰি বগাই বগাই গ'লোঁ, কিন্তু লাভ নহ'লে, তাতো খোৱা নহ'লে। বহিলোঁ খাবলৈ। হাজবেণ্ডে কৈছে এইখন টেবুললৈ আহা, ইয়াত ভাল পাব, কিন্তু খোৱা নহ'লে। তাত ভাতটো নহ'ব বুলি ক'লে, কাৰণ আমি ভাত খাবই গৈছিলোঁ, সেইটো কাৰণে গুচি আহিলোঁ। গুচি আহি পিনি ইয়াত চৌকাত সোমালোহি। চৌকাত সোমালৈ হাজবেণ্ডে আগতীয়াকৈ সুধি আহিলে, হ'ব বুলি ক'লে, সেইটো কাৰণে চৌকাত সোমালোঁ। খাই পিনি চৌকাত আগতে আহিছোঁ, ভাল লাগে, টেষ্টিয়ে লাগে খাই পিনি। ইয়াত চৌকাত ধুনীয়াকৈ বহি ল'লোঁ, গ'লোঁ মই, মা আৰু হাজবেণ্ড। আৰু এয়া আমাৰ অৰ্ডাৰ দিয়া ভাত আহি গ'ল। এতিয়া আমি আৰু মটন দিছিলোঁ, খাই টেষ্টিয়ে লাগিলে। আৰু দিনটো ভাত খোৱা নাই, মস্তি মাৰি আমি গোটেইকেইটাই ভাত খালোঁ। আৰু গুলুক খুৱাব নোৱাৰিলোঁ, গুলুৱে মোৰ থালিখনে খায়, কিন্তু তাক দিলোঁ হয়, সি তেনেকৈ ভাত নাখালেই। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে। ভিডিঅ'টো শেষ কৰা নহ'লে, কালি শেষ কৰা নহ'লে, সেইকাৰণে ভিডিঅ'টো আজি শেষ কৰি দিওঁ ভাবিছোঁ। এনে ভিডিঅ' কৰিবলৈ মানে আহি পিনি ইমান ভাগৰ লাগিলে, শুই দিলোঁহি। ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছিলোঁ, বাট মানে টোপনি ধৰিলে, ভিডিঅ'টো শেষ কৰা নহ'লে, সেইকাৰণে পাছদিনাই ভিডিঅ'টো আকৌ মই শেষ কৰি দিম বুলিয়ে ভাবিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ভিডিঅ'বোৰ চাই যাব, আৰু মোক আগবাঢ়ি যাবলৈ সকাহ দিব। আজিলৈ বাই বাই।